হেল্ল' বন্ধু বান্ধৱীসকল, নতুন এটি ছায়েন্স ভিডিঅ'লৈ মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোত মই আপোনাক ক'বলৈ ওলাইছোঁ মহাকাশলৈ যোৱা প্ৰথমটো জীৱৰ ওপৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। ব'লক তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। চ' গাইছ, আপোনালোকে হয়তো সকলোৱে জানে যে মহাকাশলৈ যোৱা প্ৰথমটো জীৱ হৈছে এজনী কুকুৰ। এই কুকুৰজনীৰ নামটো হৈছে আপোনাৰ লাইকা। লাইকাক কেনেকৈ পৃথিৱীৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰা হৈছিলে, আৰু আজি এই ভিডিঅ'টোৰ লগতে মই আপোনালোকক ক'ম লাইকা নামৰ কুকুৰজনীয়ে কেনেকৈ মহাকাশত গৈ মৃত্যু সাৱটিব লগা হ'ল। তো প্ৰিয় ৰাইজসকল, 1957 চনৰ 3 নৱেম্বৰ দিনা ছোভিয়েট ৰাছিয়াই স্পুটনিক 2 কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ আপোনাৰ উৎক্ষেপণ কৰে। স্পুটনিক 2 উপগ্ৰহ যানৰ ভিতৰত প্ৰথম পৃথিৱীৰ জীৱ আপোনাৰ মহাকাশলৈ যায়, মানুহৰ মহাকাশ ভ্ৰমণৰ সপোন সম্ভৱপৰ কৰি তোলে। স্পুটনিক 2 মহাকাশযানৰ ভিতৰত এটা সৰু সজাত সোমাই থকা লাইকা নামৰ কুকুৰজনীয়ে আপোনাৰ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিছিলে। এসপ্তাহ ধৰি আপোনাৰ লাইকা নামৰ কুকুৰজনীয়ে মহাকাশতে জীয়াই আছিলে আৰু তাইৰ স্বাস্থ্যৰ খবৰ অনাতাঁৰ যোগে পৃথিৱীৰ ভূ কেন্দ্ৰত সংগ্ৰহ কৰি আছিলে। বন্ধুসকল, মহাকাশলৈ যোৱা এই লাইকা নামৰ কুকুৰজনীৰ বয়স আছিল মাত্ৰ 3 বছৰ। 3 বছৰ বয়সতে মহাকাশলৈ গৈছিল। লাইকাক পৃথিৱীলৈ আপোনাৰ উভতাই অনাৰ কোনো উপায় সেই সময়ত নাছিলে, যিহেতু লাইকা যোনখন যানত গৈছিলে সেইখন যান যিহেতু আপোনাৰ লাহে লাহে জ্বলিবলৈ আৰম্ভ কৰে আৰু তাৰ ভিতৰত মানে আপোনাৰ গৰম আপোনাৰ ভাৱ সোমাই যায় আৰু তেওঁ কুকুৰজনীয়ে তাত মানে ভিতৰত যানখনৰ ভিতৰত উশাহ ল'ব নোৱাৰা হৈ আহিছে লাহে লাহে। আৰু এই লাইকাই লাহে লাহে তাৰপিছতে নিজৰ জীৱন বিজ্ঞান প্ৰগতিৰ বাবে উৎসৰ্গা কৰে। 1958 চনত আপোনাৰ 14 এপ্ৰিলৰ দিনা লাইকা মৃতদেহৰ স্পুটনিক 2 নামৰ যানখনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ ঘটে আৰু বায়ুমণ্ডলত ঘৰখনেই জ্বলি বিলীন হৈ যায়। তো বন্ধুসকল, মহাকাশলৈ যোৱা লাইকা নামৰ কুকুৰজনী বৰ্তমান প্ৰতিমূৰ্তি হিচাপত নাছাত ধুনীয়াকৈ বনাই ইয়াত থৈ দিয়া আছে। আপোনালোকে যদি নাছাত গৈছে আপোনালোকে দেখিব পাৰে প্ৰতিমূৰ্তিটো লাইকা নামৰ কুকুৰজনী।